নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ ভট্টদেৱ ইউনিভাৰ্চিটিৰ অন্তৰ্গত AEC এছামিজ ছাবজেক্ট যোগাযোগমূলক অসমীয়াৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। ইয়াৰে 1 নম্বৰ কুৱেশ্যনটি হৈছে যোগাযোগ কি? উত্তৰ তথ্য, ভাৱ আৰু অনুভূতিৰ আদান প্ৰদানক যোগাযোগ বোলে। 2 নম্বৰটি কুৱেশ্যন যোগাযোগৰ মুখ্য উপাদানসমূহ কি কি? উত্তৰ প্ৰেৰক, বাৰ্তা, মাধ্যম, গ্ৰাহক আৰু প্ৰতিক্ৰিয়া। 3 নম্বৰটি কুৱেশ্যন মৌখিক যোগাযোগ কি? উত্তৰ মুখেৰে কোৱা ভাষাৰ মাধ্যমেৰে হোৱা যোগাযোগক মৌখিক যোগাযোগ বোলে। 4 নম্বৰটি কুৱেশ্যন লিখিত যোগাযোগ কি? উত্তৰ লিখিত তথ্যৰ আদান প্ৰদান কৰাৰ প্ৰক্ৰিয়াক লিখিত যোগাযোগ বোলে। 5মটি কুৱেশ্যন অমৌখিক যোগাযোগ কি? উত্তৰ অংগভংগী, মুখৰ অভিব্যক্তি আদিৰে হোৱা যোগাযোগক অমৌখিক যোগাযোগ বোলে। 6ঠটি কুৱেশ্যন আবেদন পত্ৰ কি? উত্তৰ কোনো বিষয়ত কৰ্তৃপক্ষৰ ওচৰত কৰা লিখিত অনুৰোধক আবেদন পত্ৰ বোলে। 7 নম্বৰটি কুৱেশ্যন প্ৰতিবেদন কি? উত্তৰ কোনো ঘটনা বা বিষয়ৰ অভিব্যক্তিক বিৱৰণক প্ৰতিবেদন বোলে। 8 নম্বৰটি কুৱেশ্যন বিজ্ঞাপন কি? উত্তৰ কোনো সামগ্ৰী বা সেৱাৰ প্ৰচাৰৰ বাবে দিয়া বাৰ্তাক বিজ্ঞাপন বোলে। 9 নম্বৰ কুৱেশ্যন সাক্ষাৎকাৰ কি? উত্তৰ তথ্য সংগ্ৰহ বা মূল্যায়নৰ বাবে হোৱা প্ৰশ্নভিত্তিক আলোচনাক সাক্ষাৎকাৰ বোলে। 10 নম্বৰটি কুৱেশ্যন ফলপ্ৰসূ যোগাযোগৰ 2টা বৈশিষ্ট্য লিখা। উত্তৰ স্পষ্টতা আৰু সংক্ষিপ্ততা।